চাওক বন্ধুসকল, এইখন সেইখন ঠাই যিখন ঠাইত যোৱাৰ বাবে প্ৰতিজন মুছলমান এই ঠাইখনলৈ যোৱাৰ বাবে গোটেই জীৱন যুদ্ধ কৰি থাকে। সকলোৰে মনত এটাই আশা, যাতে এই পবিত্ৰ ঠাইখনত জীৱনৰ অন্তিম মুহূৰ্তলৈকে একবাৰৰ কাৰণে কমচে কম যাই পায়। আজি সেই ল'ৰাজনৰ অৱস্থা চাওক, তেওঁ মানে সেই ঠাইখনত উপস্থিত হৈ নিজে আৱেগিক হৈ গোটেই বিশ্ববাসীৰ কাৰণে কেনেকৈ দোৱা কৰিছে। আমিও দোৱা কৰোঁ তেওঁৰ এই হজ যাত্ৰা যাতে সুকলমে পাৰ হয়। মোৰো মনত তেনেকুৱা এটা আশা আছে, ময়ো আল্লাহে যদি কেতিয়াবা সম্ভৱ কৰে ময়ো সেই ঠাইখনলৈ যোৱাৰ ইচ্ছা আছে, সকলোৰে আছে নিশ্চয়। আপোনালোকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব আৰু সকলোকে মুছলিম দৰদী ভাইসকলক পਹੁঁচাই দিয়ক, এইটো আপোনালোকৰ দায়িত্ব। আল্লাহ আল্লাহ আমার আল্লাহ সবাই ভালো রাখুন, আল্লাহ অসুস্থ রাখুন আল্লাহ।